বিধবা পেঞ্চনটো পাবই আৰু যাৰ প্ৰয়োজন তেওঁ অৰুণোদয় আঁচনিৰ বাবেও আবেদন কৰিব পাৰিব কিন্তু অতিৰিক্তভাৱে তেওঁলোকে কি পাব এটা 25,000 টকাৰ সাহায্য ৰাজ্য চৰকাৰৰ পৰা লগে লগে তেওঁলোকে লাভ কৰিব আমি আজি সমগ্ৰ অসমতে সেই ক্ৰাইটেৰিয়াত পৰা বা যিসকল দুৰ্ভগীয়া আই মাতৃৰ স্বামী হাৰা হ'বলগীয়া হ'ল তেনে 11,000 পৰিয়ালক বা 11,000 আই মাতৃক আজি আমি ৰাজ্য চৰকাৰৰ পৰা 25,000 টকাকৈ মুকলি কৰি দিবৰ বাবে আমি ইয়াত সমবেত হৈছো অৰ্থাৎ 11,896 গৰাকী আই মাতৃয়ে যি 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত বিধৱাৰ সাজ পিন্ধিবলগীয়া হৈছে তেওঁলোকে এই 25,000 টকা লাভ কৰিব লগে লগে আজি আমি বাতৰি কাকতত এয়াও দিছো যে আমাৰ যিসকল মহিলা ইতিমধ্যে এই আঁচনিৰ পুঁজি পোৱা নাই কিন্তু 18 পৰা 25 বছৰৰ ভিতৰত তেওঁলোকে বিধৱাৰ সাজ পিন্ধিবলগীয়া হৈছে তেওঁলোকে আমাৰ চৰকাৰক গাঁও পঞ্চায়তে হওক বা আমাৰ বিডিঅ'ৰ কাৰ্যালয়ত তেওঁলোকে আবেদন কৰিব পাৰিব আৰু আমি প্ৰত্যেক 6 মাহৰ মূৰে মূৰে বা 3 মাহৰ মূৰে মূৰে আমি তেওঁলোকৰ আৰ্থিক সাহায্য আমি মুকলি কৰি দিম মোৰ বিশ্বাস যে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি এটা সজাগতাৰ সৃষ্টি কৰিব পাৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰপত্ৰসমূহ ব্লক আৰু পঞ্চায়তৰ কাৰ্যালয়ত উপলব্ধ কৰিব পাৰিব আৰু যদি পোৰ্টেল এটাৰ ব্যৱস্থা কৰিব পৰা যায় পোৰ্টেলৰ জৰিয়তে যদি আবেদন হয় তেতিয়াহলে বিডিঅ বা পঞ্চায়তৰ কাৰ্যালয়টো আই মাতৃসকল যাব নালাগিব পুনে পুনে পোৰ্টেলৰ জৰিয়তেও আবেদন কৰিব পাৰিব এই ধৰণে এই আঁচনিখনক আৰু অধিক জনমুখী আৰু ৰাইজৰ ওচৰলৈ লৈ যাবৰ কাৰণে মই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক আহ্বান জনাম এই আঁচনিখন যিমানেই জনমুখী হ'ব বিপদৰ সময়ত আমি স্বামী হাৰা সেই আই মাতৃসকলৰ জীৱনলৈ অলপ হলেও কিঞ্চিত হলেও আমি সহায় আগবঢ়াব পাৰিম আজি আমাৰ এই সভাত শোণিতপুৰ নগাঁও বিশ্বনাথ ওদালগুৰি জিলাৰ প্ৰায় 2000 হিতাধিকাৰী ইয়াত সমবেত হৈছে